Hello everyone, কি খবৰ আশা কৰো সকলো ভালে আছে আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি পূজাৰ প্ৰথম দিন হয় আৰু আমি আছো শিৱসাগৰত মাহী আৰু এওঁ গ'ল পূজা মণ্ডপৰ ওচৰতে মাহী দোকান আছে দোকান উলিয়াবলৈ গৈছে তাৰ পাছত আমি ওলাই আছো এফালে ইয়া মেজনী আমাৰ ছোৱালী ইয়া মাহী লৰা হাগলা এই জনী আমাৰ মাহী ছোৱালী নামটো কৈ দিয়া তাইজা বুঢ়া গোহাঁই কিহত বহি আছে ক্লাস 2 তাৰপিছত এতিয়া আমি গোটেইকেইটা ওলাই মেলি আছো যাম আৰু তোমাৰ নামটো ক'ব লাগে কৈ দিয়া নামটো নমস্কাৰ মই লক্ষ্মী এইফালে দাদা নামটো কিবা নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰাৱণ বুঢ়া গোহাঁই শ্ৰাৱণ বুঢ়া গোহাঁই বৰ ধুনীয়া নাম দেই তাকে ওলাই আছো আৰু আমি গোটেইকেইটা এওঁ নিবলৈ আহিব দোকান চোকান উলিয়াই মেলি হ'ব মোৰ নামটো জানি আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব শেষত চাই জনাব কেনেকুৱা পায় আশা কৰিছোঁ ভাল পাব বলক তেতিয়াহ'লে আজি ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰোঁ বলা 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 নিবলৈ আহি গ'ল এইফালে উঠি আহিছো বেছি দূৰ নহয় বাৰু পামগৈ আৰু ধূলি ঢেৰ ৰাস্তাটো একদম হেৰিয়াই আহিছো পাই গ'লো দোকান 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 বেলুন বেলুন ল'বা ল'ব লাগিব দেই ক'ত পাম চাকি ধূপ লৈ লওঁ 5 টকীয়া এপেকেট তেল চাকি হলিটাৰ আৰু এপেকেট ধূপডালত তাকো 6 মান আছে ইয়াতে 40 টকা কৈছে আপোনালোকে ক'বচোন বাৰু ইয়াত দাম কিমান হ'ব লাগে মোৰ মতে বেছিকৈ লৈছে আৰু যি কি নহওক যিমান দাম হ'লেওতো আনিবই লাগিব সেইকাৰণে আনিলোঁ আৰু আনি এতিয়া চাকি ধূপ জ্বলাই লৈছোঁ জ্বলাই সেৱা কৰিলোঁ এতিয়া লৈছোঁ প্ৰসাদ আৰু ইফালে সেৱা কৰিলে কৰি প্ৰসাদ লৈছে এইখন মাহী দোকানখন ইয়াত আগফালে এনেদৰে পূজা কিনাৰ কাৰণে চাং পাতি লৈছে তো ইয়াতে মণিহাৰী বস্তু উলিয়াইছে আমাৰ ছোৱালীয়ে বেলুন ল'লে টাইজাই ল'লে এইডাল চেন লৈছে তাই আমাৰ ছোৱালীয়ে খাৰু লৈছে অকল পিংক কালাৰে লয় আৰু এপাত ক্লিপ ল'লে ন খাৰুযোৰত কেইটকা হ'ব হ'ব সেৱা কৰি মেলি ওলাই আহিলোঁ আহি ল'ৰাটোক বন্ধুক লাগে বন্ধুক বিচাৰি গৈছে তেওঁ মাহীও গৈছে এইখন দোকানখন ইয়াতে বহি আছোঁ এতিয়া যামগৈ আৰু তাৰপিছত ৰাতিকৈ আকৌ আহিবগৈ লাগিব ভাল লাগিছে এইবিলাক চাওঁ মুখখন চাওঁ এয়া হ'ল মাহীৰ লগত ভালদৰে ভিডিঅ' কৰিবলৈ নাপালোঁ মানে কি হয় ৰাতিপুৱা সোনকালে মাহী দোকানলৈ গুচি যাবলগীয়া হয় আকৌ ৰাতি আহোঁতে মানে দেৰি হয় সেইকাৰণে ভিডিঅ' কৰিবলৈ নাপালোঁ ভালদৰে দেখুৱাবলৈ পাছত কেতিয়াবা দেখুৱাম মই সেইকাৰণে ফটো কপি দি দিছোঁ আৰু এতিয়া খাই আছোঁ আমি পূজাৰ মেইন জেলেপি হেই বন্ধুক ল'লেও খাবলৈতো আনিছোঁ বন্ধুক ল'লে যে নাখায় এয়া আমাৰ ডেকা উঠনি পিষ্টল ল'লে ন অথনি আহিলোঁ আহি পাই মানে ভাত পানী খালোঁ খাই ল'ৰা ছোৱালীকেইটা ইমান হুলস্থুল নহয় দুটাই চিঞৰ বাখৰ হুলস্থুল কৰি আছে তাৰপাছত ইহঁত দুটাক অকণমান খুৱাই দিলোঁ নিজেও শুলোঁ অকণমান ভিডিঅ' এটা এডিটিং কৰিব আছিলে সেয়া কৰিলোঁ তাৰপাছতে মাহী আৰু মাহী ছোৱালী দোকানতে আছে এওঁ আছিলেগৈ আইতাৰ লগত মিলি মেলি ভাত বনালোঁ বনাই খালোঁ ইহঁত দুটাকো খোৱালোঁ এওঁ আহিলে এতিয়া এওঁ খালে তাৰপিছত যাওঁ এতিয়া এপাক চাই আহোঁগৈ ইয়াত ককা তাৰপাছতে সেয়া যাওঁ আৰু এতিয়া অকণমান
বোলে আহি পাই গ'লহি ব'লা যাওঁ বোলা আইতাক কৈছোঁ চাইডত গান বজাই আছিলে সেইকাৰণে কপিৰাইট আহিব বুলি সাউণ্ডটো অফ কৰি দিলোঁ চাওমিন খাম বুলি কৈছোঁ নোখোৱাই বোলে আমাৰ মানুহ পেট বাঢ়িব এদিন খালে একো নহয় দুৰ্গা মাজনী চাইগে অ' দুৰ্গা মাজনী চাইগে বোলে কৃষ্ণ কৈ দিয়া আকৌ কৃষ্ণ কোৱা আকৌ দুৰ্গা নাচালে কৃষ্ণ কয় নহয় কৰিবা ফটো মাৰিছে আকৌ কেনেকুৱা ভালনে অ' ৰাজা চাওমিন কেনেকুৱা হৈছে হা ভাল হৈছে নে পুৰা এতিয়া ৰাতি 11টা বাজিলে আমাৰ দোকান সামৰা হৈ গ'ল আৰু আজি ভিডিঅ'টো ইমানতে সামৰোঁ কেনেকুৱা লাগিলে জনাব আৰু অহা ভিডিঅ' চাই থাকিব আমি যাম জগন্নাথ মন্দিৰ